বিভিন্ন প্ৰান্তৰ পৰা অহা বৰগীত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী শ্ৰদ্ধাৰ সুধীবৃন্দ, জয় জয়তে আপোনালোকক সকলোকে মই আন্তৰিক শ্ৰদ্ধা জনোৱাৰ লগতে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজি আমাৰ বিশেষ গৌৰৱৰ দিন। আমাৰ আজীৱন যদিও এনেকুৱা বৰগীত মই দেখিছিলোঁ, এনেকুৱা প্ৰতিযোগিতা দেখা নাই। আজি আমি খুবেই আপ্লুত হৈছোঁ। দিৱালীত ভাগ্য পৰীক্ষা হোৱাৰ দৰে আজি বৰগীত প্ৰতিযোগিতাটো ভাগ্য পৰীক্ষা হৈছে। গতিকেলৈ অংশগ্ৰহণকাৰী ভাই বন্ধুসকলক এইটোৱে ক'ম যে পৰাজয় জয় কোনো ডাঙৰ কথা নহয়। এটা ধুনীয়া অনুষ্ঠান আপোনালোকে প্ৰদান কৰিলে। আমাৰ ৰজাবাৰী উপভোক্তাসকলে যি সুচাৰুৰূপে সুন্দৰভাৱে সুচাৰুৰূপে পালন কৰিছে, তেখেতলোককো ধন্যবাদ জনাইছোঁ। আমি সঁচাকৈ এটা গৌৰৱৰ সাক্ষী হৈ ৰ'লোঁ। এই দিনটোৱে আমাৰ গোটেই জীৱন মনত আমাক খুব আনন্দিত দিব। আমাৰ সন্মানীয় আৰক্ষী বিষয়া ছাৰ আছে, নগালেণ্ডৰ ফিচিং এছ'চিয়েশ্যনৰ ফালৰ পৰা তেখেতক এটি বৰশী প্ৰদান কৰিছে, উদযাপন সমিতি এটি সাঁচি তুলি আৰু এখন আমাৰ মানপত্ৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক প্ৰদান কৰা হৈছে। ছাৰে এই পুৰস্কাৰটো দিছে। আমাৰ সন্মানীয় বিজু গগৈ বাইদেৱে মানপত্ৰ দিব আৰু বাকী আমাৰ সন্মানীয় বিজু গগৈ বাবে প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰথমটো মাছ লাগিছে তেখেতৰ তেখেত সৌভাগ্য, গতিকে তেখেতৰ শুভেচ্ছা জনালোঁ। অৰ্থ প্ৰদান কৰা হৈছে। আমি তেখেতলোকৰ শুভেচ্ছা জনালোঁ আৰু লগতে মাছটো তেখেতক আমাৰ সদা মহোদয়কে আগবঢ়াই এটা মাছ দিয়া নহয়, আমি কমকৈ জনাই দিছোঁ। তেখেতৰ মাছ ইয়াৰ অৰ্থ লগতে আৰু এটা আছে কৈছোঁ আৰু এটা আমি পুৰস্কাৰ মান কৰিছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ দীপাংকৰ বৰুৱা দীপাংকৰ বৰুৱা দিছে পুৰস্কাৰ প্ৰদান কৰিছে। আমাৰ সন্মানীয় আৰক্ষী বিষয়া আৰু এটা মাছ বহুত অভিজ্ঞতাৰ দেখাত পুষ্ট হ'লে এতিয়া আমি ফুকন প্ৰদান কৰিছোঁ। উত্তম দাস মাছটো লগাবতে চাপকৈ নামি দিছে বুলি একদম দেখিয়ে ভাল লাগিব। 2 লাখ টকা হ'ব।